ঐ নগেন পুত্ৰ কি ইটো ঘৰটা হয় না হয় হান লাগছি কিন্তু আপিতাহে আছে নাইবা যোন চাই লওঁ ৰাধা ৰাধা ঘৰত আছে নাই নাইবা মানে কৃষ্ণ তহঁতে আহি পালি বহিবি ভুই অলপ এই দুটা চুটা তুমি যে আহিবা বুলি মই ভবাই নাছিলো জানা কিয় নাহিম মই তুমি যে কৈ আছিলা হোৱাটছএপত আমৰেংকণাত যাম বুলি মই আৰু কিয় নাহিম তে ৰবা হা মই অলপ মেকআপ চেকআপ কৰি আহো আজি ঘৰতো কোনো নাই তাৰ কাৰণে তোমাৰ লগত যাম বুলি ভাবিছো যোৱা নহ'লে তুমি সোনকালে ওলাই আহা মই যাব লাগে যাম লাগি আছে অ' মাই ডগছ আজি একেবাৰে নিবা পাম ঐ ইটো কি বস্তু হয় আধা লেডিজ আধা জেন্টছ তাকেতো ইমান টেনচন আছা তুমি টেনচন নহ'ব না একদম মানে মোতকে সৰু ল'ৰা ছোৱালীবিলাকে বিয়া পাতি পেলাই একদম মানে খানা স্কুলত থবাই আছে মোৰ বহুত অকলশৰীয়া হৈ আছো মই মৰম দা ইমান টেনচন থাকিব লাগে মই আছো নহয় তুমি থাকিলে কি হ'ব হে মা কি নকৰিবা হে একেবাৰে কি হ'ল আৰে চব মাৰা দিয়ে হে একেবাৰে হৈছে যা তোমাৰ এনেই ভয়তে মৰম দা নোৱাৰো আৰু অকলে থাকিবলৈ তুমি অকলশৰীয়া তাতে মই কি কৰিব লাগে হা কি গুটি 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 কিয় নাবান্ধিম যি পথাৰৰ ৰঙালাওৰ খেতি আছে মোৰ কঁঠালৰ গুটি মা কি হ'ল এনেকে নকৰিবা হে মই আউট অফ কণ্ট্ৰল হৈ যাম বা গাতে ধৰিব নোৱাৰো চব মানে জানা মোৰ যে কিবা কিবি হয়তো নাজানা নেকি এনে বেচলৰ মানুহ এনে অকলশৰীয়া মানুহ মোৰ কিবা কিবি উঠি যায় মানে মোৰ মনটো উঠি যায় মই আছো নহয় এনেকে নকৰিবা হে বা কেনেকুৱা কৰা দেখো এই তিৰকা আমি পুৰুষ মানুহ হে তুমি পুৰুষ না নাৰী হিতেও বুজি পোৱা নাই কি কৰা মই আউট অফ কণ্ট্ৰল হৈ যাম তোমাৰ কণ্ট্ৰল কৰা মোৰ মেডিচিন আছে নহয় তুমি ইমান মুলু তুমি ইমান কিউট তোমাক বহুত ভাল লাগে জানা মোৰ কাষলে অহ না এবাৰ পৰক লোৱা তোমাৰ চকুৰ সন্মুখত কোন আছে কোৱা না তোমাৰ মনৰ ভিতৰত কি আছে কোৱা না তোমাৰ চকুৰ সন্মুখত
কোন আছে কোৱা না তোমাৰ মনৰ ভিতৰত